তোমালোকৰ ইয়াত তো ডাউন পেমেন্ট কিমানৰ পৰা ষ্টাৰ্ট হয়? আমাৰ এতিয়া ডাউন পেমেন্ট 0 ডাউন পেমেন্টৰ ষ্টাৰ্ট হৈছে আৰু আপোনাৰ যদি সিভিল ভাল থাকে তেতিয়া আপোনাৰ 0 ডাউন পেমেন্টে দিব পৰা যায় আৰু আপোনালোকৰ কথা এতিয়া আপুনি কিমান দিব পাৰে কিন্তু আমাৰ ইয়াত 0 ডাউন পেমেন্টে আমি দিব পাৰো। গাইস নমস্কাৰ, গুড মৰ্নিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আজি ৰাতিপুৱা ওলালো, এতিয়া প্ৰায় 10টা বাজিলেই, ৰাতিপুৱা মানে 10টাই বাজিলে আৰু। আজি যাওঁ হণ্ডাৰ ডিলাৰ যাওঁ, তাকে যাওঁ কি লওঁ চাওঁগে। আমাৰ ইয়াতে চাব ডিলাৰ আছে, চাব ডিলাৰ ল'ম। তহঁতিকেইটা যাবি নেকি? একদম গোটেই আগবাঢ়ি আছে, কুকুৰা বাঘৰ দেখিছে না? এখন বসন্তী আজি লৈ নাযাওঁ, কাৰণ কেলে এওঁ মানে এখনো চলাব নাজানে আৰু যিখন আনিম সেইখনো চলাব নাজানে। গতিকে এতিয়া দুইটাই পেডেল মাৰি মাৰিয়ে যাম আৰু খোজকাঢ়ি। বাবু বাই। এয়া আমাৰ নামঘৰ পালোহি। কৃষ্ণ প্ৰভু যেনেধৰণে ওলাইছে তেনেধৰণে যাতে কামটো সমাধা হলে হয় আৰু। কৃষ্ণ কৃষ্ণ। মই এতিয়া আহি বগীনদী চেণ্টাৰ পাই গলো। ইয়াতে আমাৰ যিটো মোৰ হণ্ডাৰ ডিলাৰ চাব ডিলাৰ ইয়াতে আছে। এতিয়া ডিলাৰলৈ যাম, ডিলাৰ ভিতৰত গৈ আমি সকলোখিনি কথা আলোচনা কৰিম। সেইটো ডিলাৰটো দেখিছেনে? সেইটো সৰু ডিলাৰ, চাব ডিলাৰ হয়। তাৰ ভিতৰতে আমি সকলোখিনি কথা আলোচনা কৰিম, কেনেকৈ ধৰণৰ কি হয়। মই এতিয়া আছো বগীনদী আমাৰ চাব ডিলাৰ এটাত আছো, আপোনাৰ বাইকৰ চাব ডিলাৰ, তো হণ্ডা কোম্পানী। তো ইয়াত ভণ্টি এজনী আছে, ভণ্টিৰ পৰা আমি জানিবলৈ চেষ্টা কৰোঁ বাইকবিলাকৰ কিমান ৰেট। আৰু এটা কথা জানিবলৈ চেষ্টা কৰিম যে আপোনাৰ বহুতে ভাবি থাকে ন চাব ডিলাৰত বাইক এখন ল'লে হয়তো দাম বেছি ভৰিব লাগিব নেকি, মেইন ডিলাৰতকৈ চাব ডিলাৰত ডিফাৰেঞ্চ কিমান, এনেকুৱা বহুত কথা মনত মানে উগুল মুগুল হৈ থাকে, কম বেছি হৈ থাকে। গতিকে ভণ্টিৰ পৰা আমি সকলো কথা জানিম। আৰু তুমি কোৱাচোন যে মেইন ডিলাৰতকৈ তোমালোকৰ চাব ডিলাৰ পইচা বেছি ভৰিবলগীয়া হয় নেকি নে চেম? নাই, মেইন ডিলাৰ আৰু আমাৰ এইটো ডিলাৰ একে সেমে হয় প্ৰাইচটো। আৰু যেনিবা আমাৰ এতিয়া আমি মেইন ডিলাৰৰ পৰা বাইক বিলাক আনিব লাগে, সেইবিলাক চাৰ্জটো কৰে, তাৰ বাদে আকৌ এনে বেলেগ মানে পেমেন্ট নহয়, মানে বেলেগ পেমেন্ট নহয়। মানে আপোনাৰ মেইন ডিলাৰত লোৱা চাব ডিলাৰত লোৱা একেটাই, আপোনাৰ য'তে মন যায় য'তে সুবিধা হয় আপোনাৰ ওচৰ য'ত হয় ততে আপুনি ল'ব পাৰিব ধুনীয়াকৈ। এতিয়া আমাৰ বাইক আছে, এইটো ST 125 ডিস্ক হয়, এখনৰ দাম হৈছে 1,10,000 হয়, 1,10,637 আৰু এখন হৈছে Shine 125 হয়। এখন আপোনাৰ অনৰোড প্ৰাইচ হৈছে 1,05,820 টকা আৰু এখন ST 160 ST 150 ন? ST 160 এখন ডুৱেল ডিস্ক আছে। এখন আপোনাৰ পৰিব 1,51,000 পৰিব। আচ্ছা আচ্ছা। আৰু এফালে স্কুটি আছে, স্কুটি বিলাকৰ দাম কৈ দিয়াচোন। এইটো এখন আছে Dio STD 110cc, এখন অনৰোড প্ৰাইচ হৈছে 94,499 আৰু এখন হৈছে Dio 125 স্মাৰ্ট হয়, স্মাৰ্ট কি যে সেইকাৰণে মানে আপোনাৰ অনৰোড হৈছে 1,09,477। এখন হৈছে Shine 100 OBD2, এখন আপোনাৰ অনৰোড 82,000 পৰিব। আচ্ছা। তো এফালে কিখন এক্টিভা, এইকেইখন এক্টিভা, এখন 125, এখন ড্ৰামৰ হয়, এখন আপোনাৰ 1,07,000 সিমানটো ভিতৰত পৰিব। আচ্ছা। আৰু এখন এক্টিভা 125 ডিস্ক OBD2, এখন আপোনাৰ অনৰোড পৰিব 1,10,846 পৰিব। আৰু এখন হৈছে Dio 110cc হয়, সেইখন 98,825 পৰিব, এখন Dio DLX হয়। আৰু সেইখন এক্টিভা 110cc। আচ্ছা, এই কাষখন নাই জানো? হয়, ব্লু কালাৰ। আৰু এখন একে ST 125 ডিস্ক হয়, এখন আপোনাৰ অনৰোড প্ৰাইচ হ'ব 1,06,000 পৰিব, এখন কাৰণ ডিস্ক নাই যে। ডিস্ক নাই, আচ্ছা আচ্ছা। আৰু এখন হৈছে এক্টিভা 125, এইকেইখন একে হয়, সেম দাম ন? এইখন Dio 125, এইখন Dio, লাষ্টখন Dio 125 cc 125 cc Dio হয়। আচ্ছা, তুমি 1,00,000 পৰিব। আৰু এটা কথা কোৱাচোন তুমি, তোমালোকৰ ইয়াত তো ডাউন পেমেন্ট কিমানৰ পৰা ষ্টাৰ্ট হয়? আমাৰ এতিয়া ডাউন পেমেন্ট 0 ডাউন পেমেন্টৰ ষ্টাৰ্ট হৈছে আৰু আপোনাৰ যদি সিভিল ভাল থাকে তেতিয়া আপোনাৰ 0 ডাউন পেমেন্টে দিব পৰা যায়। আৰু আপোনালোকৰ কথা এতিয়া আপুনি কিমান দিব পাৰে, কিন্তু আমাৰ ইয়াত 0 ডাউন পেমেন্টে আমি দিব পাৰো। আৰু আপোনালোকে যদি ওচৰৰ জেগাৰ পৰা চাই আছে তেতিয়া আপোনালোকে মেইন ডিলাৰ নগৈ আপোনালোকে বগীনদীতে ল'ব পাৰিব। আমাৰ এই বগীনদী বজাৰৰ ওচৰতে আছে, TS হণ্ডা বুলি আছে, আহিব পাৰে আপোনালোকে। এইখন লৈছো, এই ব্লেক কালাৰ, এইখন 1,07,000 মই কেছ দিম। তো এইখন লৈছো। হ'ব দেই, আপোনালোকে কেনেকুৱা হৈছে কালাৰটো, কোনখন ল'ব লাগিছিলে এইটো আগতে সুধিব লাগিছিলে বাৰু। তথাপিতো মই ব্লেকখনকে চইচ কৰিলোঁ আৰু প্ৰপ'জটো দেখিলোঁ অকণমান। ফটো কৰা হৈ গ'ল, স্কুটিখন ল'লোঁ। আচ্ছা, এই দাদা কোনোবা যদি ফাইনেন্সত ল'ম বুলি ভাবিছে, এইখিনি কথা এটা কৈছোঁ, কোনোবা যদি ফাইনেন্সত ল'ম বুলি ভাবিছে, আমাৰ ফাইনেন্সৰ এই দাদা আছে। দাদা আপোনাৰ কিহৰ ফাইনেন্সৰ? আপোনাৰ টাটা কেপিটেল। টাটা কেপিটেল হয়। দাদালৈ ফোন কৰিলে হ'ব, আৰু মই নাম্বাৰটো দি দিম।
ফোন কৰি ল'ব আপোনালোকে তেখেতলোকে আপোনাৰ বাইক লয় স্কুটি লয় সকলোখিনি সুবিধা কৰি দিব আৰু গাড়ী ইঞ্চুৰেঞ্চো আপোনালোকে কৰিব পাৰিব দাদা তো এতিয়া ভণ্টিয়ে কাগজ পত্ৰ দিলে এয়া মই সমজি ল'লো চলামগৈ আৰু এতিয়া স্কুটি বাই বাই ঘৰ আহি পালোহি পানী দুনি ছটিয়াই ধূপ ধূনা জ্বলাই গামোচা পিন্ধাই ধুনীয়াকৈ এতিয়া ভিতৰলৈ নিয়া হ'ব সো গাইজ আজিলৈ আহিছোঁ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব ধন্যবাদ জয় আই অসম